এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো গ্ৰেপ্তাৰ দিনজোৰা জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰিছে CIDএ 4 দিন ধৰি দুয়োকে জেৰা কৰিছিল CIDৰ দলে আজি দিনটো জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছে CIDএ উল্লেখযোগ্য যে দুয়োগৰাকীয়ে কথা বাৰে বাৰে খলাই আছিল আৰু অমৃত প্ৰভা বুঢ়াগৰাকীয়ে তেওঁৰ মোবাইলৰ প্ৰায় সেই দৃশ্যবোৰ বন্দী কৰিছিল সাগৰত সাঁতোৰাৰ জুবিন গাৰ্গে আৰু তাৰ পাছত কিস্তিকৈ ভিডিঅ'বোৰ মুকলি কৰিছিল সন্দেহ হৈছিল গাঢ় আৰু তাৰ পাছতে এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ এওঁলোকৰ কথাৰ মাজত পাৰ্থক্য পোৱা গৈছে বাৰে বাৰে কথা খলাই আছিল এওঁলোক দুয়োজনে অৱশেষত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু হয়তো বহু তথ্য লাভ কৰিছে CIDৰ দলে যাৰ বাবে তেওঁলোকক 4 দিন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে এইটো শেখৰ দিনজোৰা জেৰাৰ অন্তত এইটো শেখৰ আৰু অমৃত প্ৰভা নামৰ গায়িকাগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে 6 দিন ধৰি দুয়োকে জেৰা কৰিছিল CIDৰ দলে আজি দিনটো জেৰা কৰাৰ পিছত CIDৰ দলে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী হৈছে অমৃত প্ৰভা আমাৰ আউটপুট হেড নৱজিৎ ভাগৱতী আছে নিউজ ডেস্কৰ পৰা আৰু লগতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে বৰ্তমান CID কাৰ্যালয় সন্মুখৰ পৰা কিন্তু প্ৰথমে আমাৰ আউটপুট হেড নৱজিৎ ভাগৱতী আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিছু তথ্য আসলে কেনে ধৰণৰ কাৰণত এওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল হয় প্ৰাঞ্জল যে এই দুগৰাকী ব্যক্তিক যে গ্ৰেপ্তাৰ কৰা হ'ল এই গোচৰটোত আৰু ইয়াৰে অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামীক আজি গ্ৰেপ্তাৰ কৰা হয় প্ৰায় 8-9 ঘণ্টা ধৰি SITয়ে জেৰা ষোল্লটি গোস্বামীক আজি SITয়ে গ্ৰেপ্তাৰ কৰে দুয়োগৰাকী ব্যক্তি উপস্থিত আছিল সেই ইয়টখনত যি আমি বিতৰ্কিত কওঁ বা দুৰ্ভাগ্যজনক কওঁ সেই ইয়টখনত আছিল সেই ইয়টখনত থকা ব্যক্তিসকলৰ অন্যতম আছিল অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আৰু দুয়োজনকে আজি SITয়ে গ্ৰেপ্তাৰ কৰে আৰু SITয়ে যি তদন্ত চলাইছিল 4 দিন ধৰি জেৰা কৰিছিল চাৰিবাৰ অৰ্থাৎ 4 দিন ধৰি 4বাৰ জেৰা কৰিছিল আৰু সেই জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক যে অমৃত প্ৰভা মহন্ত আছিল SITয়ে ক্ৰেক কৰা প্ৰথমগৰাকী ব্যক্তি যি SITৰ জেৰাৰ সন্মুখীন হৈ অমৃত প্ৰভা মহন্তই কান্দি পেলাইছিল সেই কান্দি তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ এই ভিডিঅ'টো শ্বুট কৰিছিল অৰ্থাৎ যি এটা একমাত্ৰ ভিডিঅ' আছে অৰ্থাৎ জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ যি ভিডিঅ' লাজাৰাছ আইলেণ্ডৰ অৰ্থাৎ লাজাৰাছ দ্বীপৰ ওচৰত সমীপৰ যি ভিডিঅ' সেই ভিডিঅ' শ্বুট কৰি আছিল অমৃত প্ৰভা মহন্তই আৰু অমৃত প্ৰভা মহন্তৰ যি মোবাইলৰ পৰাই লিক হৈছিল ভিডিঅ'টো আৰু তাৰ পিছতেই প্ৰকাশ পাইছিল ভিডিঅ'টো আৰু সেই অমৃত প্ৰভা মহন্তক অৱশেষত আজি SITয়ে গ্ৰেপ্তাৰ কৰে কিয়নো SITয়ে ক্ৰেক কৰিবলৈ সক্ষম হৈছিল অমৃত প্ৰভা মহন্তক আৰু অমৃত প্ৰভা মহন্তই বহু কথা বিৱৰি কৈছিল য'ত কিছু কথা ইফাল সিফাল হোৱাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় অমৃত প্ৰভা মহন্তক আৰু সেই যে ভিডিঅ' পৰীক্ষা কৰাৰ পিছতে হয়তো এনে কিছু আপত্তিজনক তথ্য পাইছিল SITয়ে যাৰ পিছত আজি পুৱাৰ ভাগত তেওঁলোকে 103 BNSৰ 103 অৰ্থাৎ হত্যাৰ ধাৰাটো তাত সন্নিৱিষ্ট কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে হয়তোবা অমৃত প্ৰভা মহন্তৰ সেই ভিডিঅ'টোৰে পাইছিল কিছু চাঞ্চল্যকৰ আৰু আপত্তিজনক তথ্য য'ত তাৰ পৰা তেওঁলোকে এই যে হত্যাৰ গোচৰ জুবিন গাৰ্গৰ গোচৰটোত হত্যাৰ ধাৰা তাত সন্নিৱিষ্ট কৰা হোৱা নাছিল কালপেবল হোমিচাইড অৰ্থাৎ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলিহে এটা ধাৰা সংযোগ কৰা হৈছিল কিন্তু আজি শেহতীয়াকৈ তেওঁলোকে SITয়ে সেই গোচৰটোত তেওঁলোকে 103 BNSৰ 103 নং ধাৰাটো তাত সন্নিৱিষ্ট কৰে যিটো হত্যাৰ ধাৰা অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হ'লেহে সেই ধাৰাটো তাত সংযুক্ত কৰা হয় আৰু